কেনেকুৱা লাগিলে ট্ৰিটমেণ্ট লৈ অকমান যদি চবেই শ্বেয়াৰ কৰে। বহুত ভাল লাগিলে। আজি উম, আকৌ এটা নতুন এক্সপিৰিয়েঞ্চ মানে। তাৰপিছত হাতখনত মানে ইমানেই ভাইব্ৰেট হৈ আছিলে, সেই ডিভাইনৰ সেই বগা এনাৰ্জিটো যেন মোৰ হাতেৰে ফ্ল' হৈ আছে এনেকুৱা নিচিনা লাগিছিল। মানে খুব স্পীডত মানে হেৰি হৈ আছিলে। মোৰ মানে এনেকুৱা লাগিছে চকু মেলি মই চাওঁ নেকি, মই দেখি পাম এনেকুৱা নিচিনা। তাৰ পৰা খুব ভাল লাগিলে। খালি মোৰ এই বেকত এইখিনিত খুব বিষ এটা হৈছিলে কৰি থাকোঁতে। অ'কে। উম, তো খুব ভাল লাগিলে। যেতিয়া প্ৰথমবাৰ ট্ৰিটমেণ্ট লৈছিলোঁ তেতিয়াতকে এতিয়া অনুভৱ সুকীয়া। এইবাৰ মই বেছিকে ফিল কৰিছোঁ। ইয়াৰ আগৰবাৰ ল'লোঁ আৰু মানে তেনেকুৱা হৈছিলে, কিন্তু এইবাৰ মই কান্দি গৈছোঁ। চাগে এইবাৰ মই বেছিকে ফিল কৰিব পাৰিছোঁ। ভাল লাগিলে, থেংক ইউ ছাৰ। ভাইব্ৰেচন এটা আছে আৰু চকু মেলি যেন চাম একদম যেন এনেকে বডিত ফ্ল' হৈ আছে, একদম এনেকে বডিত যেন ফ্ল' হৈ আছে, কিবা এটা যেন হোৱাইট কিবা এটা লাইট বডিত ফ্ল' হৈ আছে একদম মানে এইখিনিৰ পৰা মই মানে ফিল কৰিছো মানে। আৰু এই বস্তু কেইটা এইখিনিতে মানে অলপ ভাৰী ভাৰী ফিল হৈছে, মই মূৰটো এনেকে কৰিব লাগিব, এনেকে কৰিছো। কিবা একদম কনষ্টেন্টলি আছে কিন্তু অলপ অলপ ফিল হৈছে মানে অলপ যেন মুভ হৈছে তেনেকুৱা মানে। ভাল লাগিলে, থেংক ইউ। মোৰ গ্ৰেট। পিছফালে ইমানেই টানিলে মই মানুহজনী এনেকা হৈ গৈছো মানে তাৰপিছত মূৰটো উঠাবলৈ পৰা নাই, মানে ইমানে গধুৰ লাগিছে। প্ৰথমতে গম পোৱা নাই মই মূৰটো ইয়াত আছিল, তাৰপিছত লাহেকে গম পাইছো মূৰটো এনেকে আছে, আকৌ এনেকে চিধাই কৰিব লৈছো মানে মই অহা নাই। এনেকে আহোহে আকৌ এনেকে টানি লৈ যায়, গোটেই মূৰটো একেবাৰে গধুৰ মানে কিবা এটা যেন হেৰি হৈ আছে তেনেকুৱা লাগে। আৰু লাষ্টত যেতিয়া হাতখন ৰাব কৰিব হৈছে মানে হাতখন উঠাব পৰা নাই, মানে গধুৰ লাগি আছিলে। আগৰ নিচিনাই হৈছে, পোকবিলাকে ইমান ডিষ্টাৰ্ব কৰে কিয় নাজানো। আকৌ ইটছ আপোনাৰ নট পোক, এইবোৰ এনাৰ্জি যেতিয়া ফ্ল' হয় এই চেনচেশ্যনটো হয়, ইটছ কমন। মোৰ ফিলিংছটো এনেকুৱা আছিলে, মানে অলপ এটা এনেকুৱা ৰেলত গৈ থকা এটা ফিলিংছ আহিছিলে। হেৰি জিকাই খাই আছিলে গাটো। হাতখনে মাজে মাজে এনেকে জিকাই খাই গৈছে আছিলে। নিজে অট'মেটিকেলি অলপ অলপ জিকাই খাই গৈছিলে। খন দুবাৰ তিনিবাৰ মান তেনেকে জোকা খাই গৈছিলে বাৰু। তাৰপিছত মাজে মাজে কিবা বগা এটা মানে বগা পোহৰ এটা গাত পৰা নিচিনা হৈছিলে। তাৰ কিবা লাষ্ট মমেণ্টত মানে কিবা সোণালী নিচিনা এটা মানে জিলমিল সোণালী নিচিনা দিছে, আৰু মাজে মাজে কিছুমান ভাৱ আহি আছিলে মোৰ মনত, হাতখন ইচ্ছা মাৰি গৈছে। তাৰপিছত ক্ৰাউন চাকা, আৰু এতিয়াও সেই ধৰণে শ্ল' হৈ আছে, তেনেকুৱা ফিল হৈ আছে ইভেন ষ্টিল নাও। সেইখিনি অ'কে, গ্ৰেট।